अस्सलामुअलैकुम एवरीवन। उम्मीद करता हूँ आप सब खैरियत से होंगे। আজি আমাৰ গাঁৱত জলসা আছে। আদৰ্শ হাফিজিয়া মাদ্ৰাছাত 11 জন ছাত্ৰই হাফিজ কমপ্লিট কৰিছে। সেইসকল ছাত্ৰক পাগৰি পিন্ধোৱা হ'ব। আৰু এই জলসাত মুখ্য অতিথি আহিব জয়নগৰ মাদ্ৰাছাৰ পৰা হজৰত মৌলানা শামছুল হক কাছিমি সাহাব আৰু নিৰ্দিষ্ট বক্তা হজৰত মৌলানা মুফতি अरशद जोकी कासिमी साहब। और ये मेरा नेक ईमानदार भाई है, हम दोनों का नेम सेम है। और अल्लाह ताला फरमाते हैं सभी ईमान वाले आपस में भाई है। और हदीस में नबी करीम सल्लल्लाहु अलैहि वसल्लम ने फरमाया है एक मुसलमान दूसरे मुसलमान का भाई है। আৰু আমি আমাৰ গাঁৱৰ পৰা আহি বেলেগ এখন গাঁৱত আহি ৰৈ আছো হুজুৰ সকলৰ ইস্তেকবালৰ কাৰণে। الله أكبر الله أكبر طرفة عيني واصلح لي شأني كله اللهم لا إله إلا أنت لا إله আলহামদুলিল্লাহ হুজুৰ সকলে সকলোকে পাগৰি পিন্ধালে। আজিৰ যুগত মানুহে দিনৰ শিক্ষাক একেবাৰে মূল্যৱান বুলি নাভাবে, স্কুলৰ শিক্ষাকহে বেছি মূল্যৱান বুলি ভাবে। আলহামদুলিল্লাহ দোৱা হৈ গল আৰু হুজুৰে 20 মিনিট ইমান ধুনীয়া দোৱা কৰিলে, ইমান তাজা হৈ গল আৰু মানুহ বহুত হৈছে। জলসাত যিমানে দোকান নাহক কিয় কিন্তু এই হালোৱাটো নাহিলে জলসাৰ বজাৰ বুলিয়ে নালাগে। আজিলে ইমানখিনিয়ে আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।